এটা কুকুৰা আছিল। কুকুৰাটোৰ দুটা পোৱালি আছিল। এটাৰ নাম আছিল ৰঙু আৰু আনটোৰ নাম আছিল হালু। ৰঙুৱে ৰঙা ৰঙা বস্তু খাইছিল। হালুৱে হালধীয়া বস্তু খাইছিল। এদিন ৰঙুৱে এডাল গছৰ তলত কিবা ৰঙা ৰঙাৰ দৰে দেখিলে। ৰঙুৱে সেইটো খাই পেলালে। আৰে, এইটোচোন ৰঙা জলকীয়া আছিল। ৰঙুৰ জিভাখন পুৰিবলৈ ধৰিলে। সি কান্দিবলৈ ধৰিলে। কুকুৰাজনী দৌৰি আহিল। হালুও দৌৰিলে। সি হালধীয়া ৰঙৰ এটা গুৰৰ বড়ি লৈ আহিলে। ৰঙুৱে ফটককৈ বড়িটো খালে। সিৰ মুখৰ পুৰণি ভাল হৈ গ'ল। কুকুৰাজনীয়ে ৰঙু আৰু হালুক সাবটি ধৰিলে। এতিয়া ভাবাচোন, যদি ৰঙু আৰু হালুৱে বগা আৰু সেউজীয়া বস্তু ভাল পালেহেঁতেন, তেন্তে বাৰু সিহঁতৰ নামবোৰ বেলেগ বেলেগ হ'লহেঁতেন নেকি? আৰু যদি বেলেগ বেলেগ নাম হ'লহেঁতেন, তেন্তে সিহঁতে কি কি খালেহেঁতেন বাৰু? অকণিহঁত ৰঙা জলকীয়া খোৱাৰ লগে লগে ৰঙুৰ জিভাখন পুৰিলে। তোমালোকৰ জিভাখন কি কি খালে পুৰে? বাৰু এয়া কোৱাচোন, জিভা পুৰিলে তোমালোকে কি কি কৰা? এই সকলোবোৰ কথাৰ উত্তৰ তোমালোকে কমেণ্ট বক্সত লিখিবা। ধন্যবাদ। এটা কণীৰ পৰা হাঁহৰ পোৱালি এটি ওলাল। হাঁহৰ পোৱালিটোৱে ক'লে, বাহ, মই কণীৰ পৰা ওলাই আহিলোঁ। আন এটা কণীৰ পৰা কুকুৰাৰ পোৱালি এটা ওলাল। পোৱালিটোৱে ক'লে, ময়ো ওলাই আহিলোঁ। তেতিয়া হাঁহৰ পোৱালিটোৱে ক'লে, মই ফুৰিবলৈ যাব ওলাইছোঁ। তেতিয়া কুকুৰাৰ পোৱালিটোৱে ক'লে, ময়ো যাম। হাঁহৰ পোৱালিটোৱে ক'লে, মই গাঁত খান্দি আছোঁ। কুকুৰাৰ পোৱালিটোৱে ক'লে, ময়ো খান্দিম। তাৰ পিছত কি হ'ল? হাঁহৰ পোৱালিটোৱে ক'লে, মই এডাল কেঁচু পাইছোঁ। কুকুৰাৰ পোৱালিটোৱে ক'লে, ময়ো। পুনৰ হাঁহৰ পোৱালিটোৱে ক'লে, মই এটা পখিলা ধৰিছোঁ। কুকুৰাৰ পোৱালিটোৱে ক'লে, ময়ো পখিলা ধৰিছোঁ। হাঁহৰ পোৱালিটোৱে ক'লে, মই সাঁতুৰিব বিচাৰিছোঁ। কুকুৰাৰ পোৱালিটোৱে ক'লে, ময়ো। হাঁহৰ পোৱালিটোৱে ক'লে, চোৱা, মই সাঁতুৰি আছোঁ। কুকুৰাৰ পোৱালিটোৱে ক'লে, ময়ো সাঁতুৰিম। কুকুৰাৰ পোৱালিটো ডুব গৈ চিঞৰিলে, বচোৱা, বচোৱা। হাঁহৰ পোৱালিটোৱে কুকুৰাৰ পোৱালিটোক পানীৰ পৰা বাহিৰলৈ ওলালে। এই সাধুটোত আমি দেখিলোঁ যে কেনেকৈ কুকুৰাৰ পোৱালিটোৱে বাৰে বাৰে হাঁহৰ পোৱালিটোক অনুকৰণ কৰি আছিল। এই সাধুটোৰ পৰা আমি এই শিকিলোঁ যে কাকো অন্ধভাৱে অনুকৰণ কৰিব নালাগে। এখন ৰাজ্যত শিৱি চক্ৰৱৰ্তী নামৰ এজন ৰজা আছিল। তেওঁ সংকটত পৰা লোকসকলক বৰ সহায় কৰিছিল। কোনোবাই যদি তেওঁৰ পৰা কিবা বিচাৰে, তেন্তে তেওঁ কোনো আপত্তি নকৰাকৈ দান কৰি দিছিল। এদিন ৰজাৰ ওচৰলৈ এটি পাৰ চৰাই আহি বহিল আৰু শত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ তেওঁক মিনতি কৰিলে। ঠিক আছে, এনেকৈ কৈ ৰজাই পাৰটোক কথা দিলে। সেই সময়তে এটা ঈগল আহিল। এই পাৰটো মোৰ ভোজন হয়। ইয়াক খেদি খেদি মই এইখিনি পাইছোঁহি। এইটো মোৰ হয়। পাৰটোক মোক দি দিয়ক। এনেকৈ ঈগলে বৰ খঙেৰে ৰজাক ক'লে। পক্ষী ৰজা, এই পাৰটোক ৰক্ষা কৰাৰ দায়িত্ব মই লৈছোঁ। পাৰক এৰি তুমি আন যিকোনো বেলেগ বস্তু খুজিব পাৰা। এনেকৈ ৰজাই ঈগলক ক'লে। ঈগলে ক'লে, সকলোৱে আপোনাৰ সহায়ক স্বভাৱৰ বহুত চৰ্চা কৰে। বাৰু পাৰক বাদ দিয়ক। সিৰ ওজনৰ সমান আপুনি নিজৰ দেহৰ মাংস কাটি মোক দি দিয়ক। ৰজাই তুলাচনীৰ হুকুম দিলে।
আৰু এফালে নিজৰ দেহৰ মাংস কাটি থলে আৰু আনফালে আছিল পাৰ চৰাই। ইমানবোৰ মাংস কাটি থোৱাৰ পিছতো সেইখিনি পাৰৰ ওজনৰ সমান নহ'ল। এয়া দেখি ৰজাই ঈগলক ক'লে, পক্ষী ৰজা, তুমি এটা কাম কৰা, তুমি মোৰ গোটেই দেহটোকে খাই পেলোৱা। তেতিয়া হঠাতেই ঈগল ইন্দ্ৰৰ ৰূপত আৰু পাৰ অগ্নিদেৱতাৰ ৰূপত পৰিৱৰ্তিত হ'ল। এয়া দেখি ৰজা আচৰিত হৈ উঠিল। ইন্দ্ৰ আৰু অগ্নিদেৱতাই ৰজাক ক'লে, শিৱি চক্ৰৱৰ্তী, আমি ইয়াত তোমাৰ পৰীক্ষা ল'বলৈ আহিছিলোঁ আৰু এই পৰীক্ষাটোত তুমি সফল হ'লা। তোমাৰ দান দিয়া আৰু সহায় কৰা স্বভাৱৰ বিষয়ে বহুত চৰ্চা আমি শুনিছিলোঁ। আজি আমি নিজ চকুৰে দেখা পালোঁ। আমি বহুত প্ৰসন্ন হ'লোঁ। যেতিয়ালৈ এই ভূমি আৰু সূৰ্য থাকিব, তেতিয়ালৈ তোমাৰ নাম জীয়াই থাকিব আৰু ইতিহাসত তোমাৰ নাম সদায় উজ্জ্বল হৈ থাকিব। এনেকৈ কৈ দুয়োজন দেৱতা অদৃশ্য হৈ গ'ল। এয়াই হ'ল ৰজা শিৱি চক্ৰৱৰ্তীৰ সাধু।